নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাই আছে এমপি নিউজৰ বিশেষ অনুষ্ঠান দিল্লী। আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতি নিশা 9 বজাৰ লগে লগে সম্প্ৰসাৰিত হ'ব এই বিশেষ অনুষ্ঠান দিল্লী। আজি এই দিল্লীত মোক সহযোগ কৰিছে আমাৰ এই সহযোগী মৌলী চৌধুৰী। ধন্যবাদ অতুল ভূঞা। মই প্ৰথমতে দিল্লীৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। দিল্লীত কি আছে সেই বিষয়ে কথা পাতিম। দৰ্শকক জ্ঞাততে জনাওক আপোনালোকে চাই আছে এমপি নিউজৰ বিশেষ অনুষ্ঠান দিল্লী। দিল্লীৰ আৰম্ভণতে আমি কি বিষয়ে আলোচনা কৰিম তাৰ ওপৰত বিতংভাৱে আলোচনা কৰিব বিচাৰিছোঁ। যোৱা 24 ঘণ্টা ৰাজ্যখনত তথা দেশ বিদেশত সংঘটিত বিভিন্ন ঘটনা সংক্ষিপ্ত ৰূপত অৰ্থাৎ ভুলকাত হাতী ভৰোৱাৰ দৰে এই বাতৰি আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা চলাম। দৰ্শকৰ জ্ঞাততে জনাম যে দিল্লীত আজি আমি কোন বিষয়কেইটাক হেডলাইন হিচাপে লৈ কোন বিষয়কেইটাৰ ওপৰত বিতং আলোচনা কৰিম। আমাৰ হেডলাইন নম্বৰ 1 যিটো বিষয়ৰ ওপৰত আমি আলোচনা কৰিব বিচাৰিছোঁ সেই বিষয়টো হৈছে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। নিৰ্বাচনী আয়োগে 1 জানুৱাৰীৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। নিৰ্বাচনী আয়োগৰ দল এটা এই মাহতে অসমলৈ আহিব, এই বিষয়ে আলোচনা কৰিব, কথা পাতিম। ইয়াৰ লগে 2 নম্বৰ যিটো বিষয়বস্তু কথা পাতিব ওলাইছোঁ আজি বিষয়বস্তু হৈছে বাল্য বিবাহ 2026 শেষ কৰি দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু প্ৰায় 200 কোটি টকাৰ বাজেট এই ক্ষেত্ৰত নিৰ্ধাৰণ কৰি ৰাখিছে অসম চৰকাৰে। আৰু 3 নম্বৰ যিটো বিষয়ৰ ওপৰত আজি আলোচনা কৰিব ওলাইছোঁ সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। নাৰায়ণপুৰৰ এজন আৰক্ষী বিষয়া, কোনো শীৰ্ষ আৰক্ষী বিষয়া নহয়, এই বিষয়াজনে কেইজনমান ছাত্ৰ ছাত্ৰীক A+B² কি জানিব বিচাৰিছিল। সেই কেইজন ছাত্ৰ ছাত্ৰী যিসকলে প্ৰতিবাদ কৰিছিল প্ৰশ্ন কাকত আদি লোৱাক লৈ। ইয়াৰ পিছত তেওঁ কিয় এনেকুৱা আৰক্ষী বিষয়াজনে ছাত্ৰ ছাত্ৰীক প্ৰশ্ন কৰিব বুলি যে দিল্লীত অনুষ্ঠানত আমাৰ এক বিশেষ সংযোজন থাকিব কভাৰ ষ্টৰী। আমি জনাব বিচাৰিছোঁ আজি কভাৰ ষ্টৰীত থাকিব কি। কংগ্ৰেছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্ত ৰাহুলৰ বিৰুদ্ধে সৰব মমতা বেনাৰ্জী। অসমত কংগ্ৰেছে ভূপেন বৰাই কোৱাৰ দৰে 14খন আসনৰ ভিতৰত 10খন আসন পাবনে? মমতা নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাই আছে এমপি নিউজৰ বিশেষ অনুষ্ঠান দিল্লী। আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতি নিশা 9 বজাৰ লগে লগে সম্প্ৰসাৰিত হ'ব এই বিশেষ অনুষ্ঠান দিল্লী। আজি এই দিল্লীত মোক সহযোগ কৰিছে আমাৰ এই সহযোগী মৌলী চৌধুৰী। ধন্যবাদ অতুল ভূঞা। মই প্ৰথমতে দিল্লীৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। দিল্লীত কি আছে সেই বিষয়ে কথা পাতিম। দৰ্শকক জ্ঞাততে জনাওক আপোনালোকে চাই আছে এমপি নিউজৰ বিশেষ অনুষ্ঠান দিল্লী। আৰম্ভণতে আমি কি বিষয়ৰ আলোচনা কৰিম তাৰ ওপৰত বিতংভাৱে আলোচনা কৰিব বিচাৰিছোঁ। যোৱা 24 ঘণ্টা ৰাজ্যখনত তথা দেশ বিদেশত সংঘটিত বিভিন্ন ঘটনা সংক্ষিপ্ত ৰূপত অৰ্থাৎ ভুলকাত হাতী ভৰোৱাৰ দৰে এই বাতৰি আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা চলাম। দৰ্শকৰ জ্ঞাততে জনাম যে দিল্লীত আজি আমি কোন বিষয়কেইটাক হেডলাইন হিচাপে লৈ কোন বিষয়কেইটাৰ ওপৰত বিতং আলোচনা কৰিম। আমাৰ হেডলাইন নম্বৰ 1 যিটো বিষয়ৰ ওপৰত আমি আলোচনা কৰিব বিচাৰিছোঁ সেই বিষয়টো হৈছে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। নিৰ্বাচনী আয়োগে 1 জানুৱাৰীৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। নিৰ্বাচনী আয়োগৰ দল এটা এই মাহতে অসমলৈ আহিব, এই বিষয়ে আলোচনা কৰিব, কথা পাতিম। ইয়াৰ লগে 2 নম্বৰ যিটো বিষয়বস্তু কথা পাতিব ওলাইছোঁ আজি বিষয়বস্তু হৈছে বাল্য বিবাহ 2026 শেষ কৰি দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু প্ৰায় 200 কোটি টকাৰ বাজেট এই ক্ষেত্ৰত নিৰ্ধাৰণ কৰি ৰাখিছে অসম চৰকাৰে। আৰু 3 নম্বৰ যিটো বিষয়ৰ ওপৰত আজি আলোচনা কৰিব ওলাইছোঁ সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। নাৰায়ণপুৰৰ এজন আৰক্ষী বিষয়া, কোনো শীৰ্ষ আৰক্ষী বিষয়া নহয়, এই বিষয়াজনে কেইজনমান ছাত্ৰ ছাত্ৰীক A+B² কি জানিব বিচাৰিছিল। সেই কেইজন ছাত্ৰ ছাত্ৰী যিসকলে প্ৰতিবাদ কৰিছিল প্ৰশ্ন কাকত আদি লোৱাক লৈ। ইয়াৰ পিছত তেওঁ কিয় এনেকুৱা আৰক্ষী বিষয়াজনে ছাত্ৰ ছাত্ৰীক প্ৰশ্ন কৰিব বুলি যে দিল্লীত অনুষ্ঠানত আমাৰ এক বিশেষ সংযোজন থাকিব কভাৰ ষ্টৰী। আমি জনাব বিচাৰিছোঁ আজি কভাৰ ষ্টৰীত থাকিব কি। কংগ্ৰেছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্ত ৰাহুলৰ বিৰুদ্ধে সৰব মমতা বেনাৰ্জী।
অসমত কংগ্ৰেছে ভূপেন বৰাই কোৱাৰ দৰে 14খন আসনৰ ভিতৰত 10খন আসন পাবনে? মমতা